সন্তানৰ পিতৃ ভাৰ্যা আছে বাপেকে মাত্ৰ ক'লে মই আশ্ৰমখন ঠিক কৰোঁ কৰণীখন লৈ যাকে তোমাৰ ফুল তুলি আনিব ফুল আনিব যাওঁতে বেশ্যাক দেখা পালে তাইৰ ৰূপত মোহিত হ'ল তাইৰ কথাৰ ৰসত মজি গ'ল তাইৰ নাৰী দেহৰ গোন্ধত ব্যাকুল হ'ল স্পৰ্শ কৰি দিয়াৰ লগত তড়িৎ গতিত দেহত বিজুলী সঞ্চাৰিত হ'ল পাহৰি গ'ল বাপেকৰ কথা ভাৰ্যাৰ কথা চব পাহৰি মোৰ নিজা অনুভৱ এই বানবিলাকতো আমাৰ ভকতবিলাক মই যিবিলাক এশৰণ হৰিনাম ধৰ্মৰ ভকত দিলোঁ এই ভকতবিলাকতো এইটো কৰিব কাৰণ যদি ইন্দ্ৰক কৰিছে ব্ৰহ্মাক কৰিছে দেৱাদিদেৱ মহাদেৱক কৰিছে ব্ৰাহ্মণৰ ল'ৰাক যদি কৰিছে ভকতবিলাকো কৰিব ভকতবিলাক কৰিলে মই এশৰণ দিলে কি কামত আহিব নৰ্তকীবিলাকক মই উল্টাই দিব লাগিব নৰ্তকী উল্টাই দিলে কীৰ্তন কীৰ্তন থাকিলেও নহ'ব কিন্তু কীৰ্তন কৰিব লাগে কীৰ্তন কৰি থাকিলে আপোনাৰ ওচৰত নৰ্তকী আহিব না তাৰ প্ৰমাণ ৰত্নাকৰ সি নোৱাৰে ক'ব তথাপি মৰাম 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 যেতিয়া কৈ আছে সি পাহৰি গৈছে তেতিয়াহ'লে আমি নৰ্তকীবিলাকক শেষ কৰিব লাগিলে কীৰ্তনৰ মাত্ৰ গুৰুজনে এনে কীৰ্তন দিয়া নাই এই কীৰ্তন ইয়াতে কৰিবৰ কাৰণে আমিবিলাকক দিছে গতিকে আমাৰ ইয়াতে কৈছে তেজিয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰখীয়া পা এই যে অস্বস্থ বৃক্ষৰ তলত তেওঁ ৰৈ আছে তেওঁ চৰণ যুগলত শিৰ নত কৰি দিছে এইটো এটা সুবিধা দিছে কিন্তু আন এজনক উদ্ধৱকে সুবিধা দিয়া নহয় ৰাম অৱতাৰত থাকোঁতে বালি বধ কৰোঁতে বালিৰ পুত্ৰ অংগদক এটা কথা দিছে আৰু অংগদেও ৰামক বধ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰে বান্দৰবিলাকে খেকাই দিয়ে গতিকে নোৱাৰে ভাবিলে ৰামক আৰু বধ কৰিব নোৱাৰে ইয়াৰ ভক্ত হোৱাই ভাল ভক্ত যেতিয়া হৈ গ'ল ৰামচন্দ্ৰই ক'লে তথাস্তু বৰ ভাল পালোঁ তুমি বৰ লোৱা মই দিম তুমি বৰ নালাগে নহয় নহয় মই উপযাচি বৰ দিছোঁ তোমাৰ ভক্তিত মই তুষ্ট হৈছোঁ তুমি বৰ লোৱা যদি বৰ দিয়ে মোৰ পিতাই যিজনে বধ কৰিছে তুমি মই বধ কৰিব পাৰিব লাগে তথাস্তু ইকালত নহয় দাপৰত মই কৃষ্ণ ৰূপে আহিম তুমিও ব্যাধৰ ঘৰত জন্মগ্ৰহণ কৰা সি হুৰা উৰাবে কান্দি মই ৰাজ পৰিয়ালৰ মই ব্যাধৰ ঘৰত জন্ম তেতিয়াহ'লে মোক অভিশাপ দিলে নাই নাই অভিশাপ দিয়া নাই অনুশীলন কৰিব ব্যাধৰ ঘৰত জন্মগ্ৰহণ কৰিলে সৰুৰে পৰা চৰাই চিৰিকটি মাৰোতে মাৰোতে যেতিয়া অনুশীলন পূৰ্ণ হ'ব মই জেগাত থাকিম গতিকে আজি জেগাত আছোঁ কাৰণ ভগৱন্তই এবাৰ কথা দিলে কথা ৰক্ষা কৰে আমাৰ ভকতবিলাকে কৈছে কথা নিদিবাই দিয়া যদি কিন্তু ৰক্ষা কৰিছে আৰু দিয়াত যদি পিছলিছা গুৰু ধৰ্মত তোমাৰ এক পিছুৱালা আৰু তুমি ভকতো হ'ব না আমি চিধা শৰণ ল'লে আমি কৈ থাকোঁ আমি ভকত আমাৰ দেউতাহঁতৰ দিনৰ আমি আগৰে আৰু এনেই কিন্তু ভকত কোন বুলি কৈছে মই কোৱা নাই ব্ৰহ্মাই কৈছে ব্ৰহ্মাদেৱৰ এটাই চিন্তা হ'ল সকলোৰে মুখে মুখে গোৱালৰ ল'ৰাৰে কথা ই বোলে বক ঘ এইবিলাক মাৰিছে পুতনাকো বোলে মাৰিছে কিন্তু মই কোনটো জনা নাই মই ব্ৰহ্মা সৃষ্টিকৰ এই গৰু চৰাবলৈ বিচাৰ আজি দেখুৱাই দিম তাক গোপ বালকবিলাক চুৰি কৰি দিলে যেই চুৰি কৰিলে কৃষ্ণই এডাল ডালত বহি বাঁহী বজাইছে তেওঁতো জানিছে জানিও বজাইছে এইবাৰ ডাঙৰিবিলাকক লৈ গৈছে আৰু তাকো ব্ৰহ্মলোকলৈ লৈ গৈছে এবছৰ কাল পিছত ব্ৰহ্মা আহি আছে দেখোন তেওঁ লগ লগ ব্ৰহ্মলোক গৈছে গৈ গণি চাইছে মই এনেবিলাক ঠিকেই আছে ল'ৰাটো কম ধ্যানত বহিছে প্ৰথম ধ্যানত তেওঁ নাৰায়ণক দেখিছে
নারায়ণৰ গাটো জিকাৰ খাইছে ব্ৰহ্মা বাছ গোৱালটো নাৰায়ণ দেখে এওঁতো মোৰ পিতৃ এওঁ নাভি কমলত আহিছে লৈছে এই ভাগৱতৰ তৃতীয়ত দিলে হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ ভগৱানে ভকত আমি বিলাকে ভকত বুলি কৈ থাকো ভগৱন্তক এটা সুবিধা দিছে মই এটা ৰাস্তা দিলোঁ কিন্তু এইটো বাটে দি আহিলে তোমালোকেও হ'ব পাৰিবা সৰ্বধৰ্মান পৰিত্যাজ্য মানকম শৰণম এই বাটে দি যদি আহা কিন্তু বাটে দি আহি থিয় হৈ থাকিলেও নহ'ব সৰস্বতী তুমি আহিয়ে থাকিব গতিকে আমিবিলাকে শৰণ লৈয়ে আমি হৈ গ'ল আমি এনেকুৱাও দেখিছোঁ হৰি ভকতৰ অনুষ্ঠানত তাহঁতে লংপেণ্ট পিন্ধে ঘৰৰ পৰা কিন্তু ভকত হৈ নাই হয় তাৰপিছতে গলত গামোচাখন গাড়ীত আহোঁতে নলয় কাৰণ মোক দেখিলে কোনোবাই আকৌ ভকত বুলি ক'ব সেইটোত নাই আৰু তাতে যদি আপুনি পিছফালৰ পৰা মাত দিয়ে কৃষ্ণ বাপে বুলি নামি পেলাই কিন্তু আপোনাৰ ইমান মানুহৰ মাজত আকৌ ইমান মানুহৰ মাজত এই আপোনাৰ দেখি পেলাই ভাল আপুনি নামহেৰাত যাবনে তাকেইতো যাব ওলাইছোঁ কিন্তু আপুনি কেনেকৈ চিঞৰি দিয়ে তাৰমানে আমি ভকত নহয় আমি ভকত হ আৰু ক মানে হ'ল ভকাই থাকে মানুহ দেখিলে অমুকতো গৈছিলোঁ জিলাত সুধিবি মই কি হেৰি কৰিছোঁ আৰু মূলৰ অধিৱেশন এখন নাই আৰু ভকাই থাকে ততো পোৱা নাই ততো পালে ততে তনু মন প্ৰাণ অৰ্থে কৃষ্ণ চৰণত গোটেইকেইটা যেতিয়া দিলে তেতিয়াহে ভকত হ'ব সেইকেইটা নিদিয়ে সেইকাৰণে আমাক গুৰুজনাই ভাগৱতৰ মাজলৈ আনিলে ভাগৱত মানে ভাই ভাবো কম তুমি ভাৱনা লব্ধ হোৱা তুমি ক'ৰ পৰা আহিছা কিমান দিনৰ কাৰণে আহিছা আৰু কি লৈ আহিছা সংসাৰ কিন্তু মায়াৰ ক্ষেত্ৰ ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পায় আনন্দৰ সীমা নাই এৰাইতে নাপাৰে কোনো সংগী উৰুঙা নাপাবা কিন্তু ইয়াত জন্ম পাই ভাই ভাবুকম গাই জ্ঞানময় বাট বিচাৰি লওঁ সাৱধান কিন্তু জ্ঞানময় বাট বিচাৰি গ'লে প্ৰথমতে শাক্তৰ বাটটো পাবা শাক্তত থাকি পেলাই তোমাৰ শৈৱৰ বাটটো পাবা শৈৱৰ বাট পাই পেলাই গানপত্যৰ বাটটো পাবা গানপত্যৰ বাটটো পাই সৌৰৰ বাটটো পাবা এই চাৰিখন দোকানত যদি মাল খাইছা তেতিয়াহ'লে তোমাৰ কাম নাই কাৰণ সংসাৰ হাততো আছে অনেক দোকানী নিচিনি কিনিলে মাল মিলিব ইয়াৰ পিছত কিন্তু আৰু এখন দোকান আছে এইখন দোকান হৰিণ নামৰ দোকানখন এনেই নাপাবা হৰি ভকতৰ সংগ ল'ব লাগিব এনেই নাপাবা গতিকে আমাক বৰ কৌশল কৰি বস্তু দিছে গতিকে ভাই ভাবুকং গাই জ্ঞানম ওৱাব্বৈ বৈষ্ণৱীয় জ্ঞানময় বাটটো দি তুমি গতি কৰা গুৰুজনাই ক'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত আমাক আদেশ দিলে এতিয়া তই তত্ত্বটো হ'ল মই দেহ নহয় মই আত্মা দেহ নামৰ বৃক্ষডালত এইফালে বাদুলি ওলমি আছে কাম ক্ৰোধ লোভ মোহ হ'ল তহঁতৰ কথা চিন্তা কৰি থাকিলে মোৰ জীৱন অথলৈ যাব তত্ত্বটো হ'ল মই আত্মাৰ সদায় লক্ষ্য হ'ল পৰমাত্মা জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই হিয়া মাজে সোমাই আছে চিনা চিনি না দুৰ্ভাগ্যটো হ'ল মই মোৰ লগত চিনাকি হোৱা নাই মহাপুৰুষ মাধৱদেৱে কৌশল কৰি ক'লে তোমাৰ লগত তুমিয়ে যদি চিনাকি হোৱা নাই ক'ত ভগৱানৰ লগত চিনাকি আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পাই নাপাই জানা তাংক অবিদ্যা নাখিলে লাগ কৃষ্ণক পাব লাগ কণ্ঠলগ্ন বস্তু প্ৰত্যেকৰে তাততো আত্মা ঈশ্বৰে আছে কি মই দেখিয়ে ভাবিছি তেওঁ হাজিৰা কৰে তেওঁতো বুঢ়া সেইটো খৰা
হা ইহঁতে একেবাৰে এইটো ক'লা মোৰ ঘৰৰ হাজিৰা কৰিব অহা মানুহ অংগী আমাৰ হয় আত্মা ঈশ্বৰক মই পালোঁ প্ৰত্যক্ষ পালোঁ নাপাই জানা তাংক মই গুৰু সেৱা কৰি পেলাই ওলাই আহিছোঁ কিন্তু পদূলি মুখত তাততো ভিক্ষাৰীটো আহিছে ভিক্ষাৰীটো আহিলে মই আচলতে ক'বলৈ কৃষ্ণ আহক আহক এইটো ক'ব লাগিছিল মই সেইটো কোৱা নাই মই প্ৰথম সুধিছোঁ যোৱাকালি অহা নাছিলোঁ ঘৰখনলৈ চাইছোঁ আমাৰ এখন ঘৰত কালি আহিছিল কি হ'ব আহিলোঁ ক'বই নোৱাৰোঁ কিয় ওলাই ৰ ওলা তেতিয়া ওলাইছোঁ কিন্তু মই নামঘৰৰ পৰা জীৱ হৰি মই দেখিব লাগিছিল গণ্ডগোল তাতে আত্মা-ঈশ্বৰতে পালোঁ ভগৱন্ত বোলে মই আত্মা-ঈশ্বৰকে চিনিলোঁ আমাৰ ৰাতিপুৱা গা পা ধুই ত্ৰিবস্ত্ৰ লৈ পেলাই গুৰু সেৱা কৰিবলৈ যায় কিছুমানৰ মই জীৱনত অভিজ্ঞতাৰ পৰা কৈছোঁ নাতিটোক ওলাই আছে ৰাখিবি দেই মই নামঘৰৰ পৰা একেবাৰে লেঠাটো মাৰিছে লেঠা মাৰি তাতে নাম লৈ থাকোঁতে এইটো হে কৰি নকন্দা পিছত মই যাই আছোঁ প্ৰভু আৰু উপায়টো নাই আৰু উপায় নাই কিন্তু খুব দকৈ কথাটো যদি চিন্তা কৰে আমি কোনেও গুৰু সেৱা নকৰোঁ মই অকণমান গভীৰ কথা আমি গুৰু সেৱা নকৰোঁ অৰ্জুনে যেনেকৈ এটাও বধ কৰা নাই ৰথখনহে লৈ গৈছে আমিও এই ৰথখন লৈ পেলাই তালৈকে যাওঁ আমি বৰ বেছি বন্তিটো জ্বলাওঁ ধূপডাল জ্বলাওঁ কঠখন পাৰি লওঁ মোৰ কাম শেষ মোৰ ভিতৰত নাভিনাদৰ পৰা হিৰণ্য গৰ্ভৰ পৰা শব্দ ব্ৰহ্ম তেওঁ জীৱ ব্ৰহ্মক মোৰ মায়ে দেখা নাই মোৰ ভাৰ্যাই দেখা নাই ময়ো দেখা নাই মই অনুভৱ কৰিছোঁ মায়েও অনুভৱ কৰিছোঁ ভাৰ্যাইও অনুভৱ কৰিছোঁ তেতিয়াহ'লে তেওঁৰ লগত লগ লাগিব আহিছোঁ মই ৰথখনে বায়ুৱে যেনেকৈ বায়ুৰ লগত মিলি যায় মোৰ লগত থকাজনে আত্মাৰূপী পৰমাত্মাৰ লগত কৰিলে মই ৰথখনৰ সদায় কৰি থাকোঁতে এটা অনুভৱ হয় দুৰাচাৰ মন্ত্ৰ আচাৰত আহে তেতিয়াহে বুজিলোঁ মই গুৰু সেৱা কৰিয়ে পোৱা নাই প্ৰভুৱে মোৰ এই জাতিখনৰ মাজত গুৰু সেৱা কৰি আছে তেওঁৰ লগত সদায় মিলন হৈ আছে আমি সেই ভাৱ নকৰোঁ না মই গুৰু সেৱা বহু মানুহক পাওঁ তেওঁ শৰণ দি ল'লে শৰণৰ বাক্যই নাই ক'লে কয় আমাৰ আইগৰাকীয়ে চব কৰে মই মানে বেপাৰ কৰা মানুহটো উপায়টো নাই ৰাতিপুৱাই ওলাই যায় তেওঁ নোৱাৰে ঘৈণীয়েকক যাই যদি কয় আয়েতো আৰু সকলো কৰে বাপটো আৰু তেওঁ ৰাতিপুৱাই যায় মই আৰু সেই শৰণ লগৰ দিনা বৰষুণ পিছত বহিছোঁ মই একো শুনা নাই মানুহবিলাকে ক'লে কৃষ্ণ বুলি ক'লেও হয় মই কৃষ্ণ বুলি কওঁ গৈ পেলাই বন্তিটো দিওঁ আৰু নোৱাৰা হ'লে ছোৱালীজনীকে দিব দিওঁ তাইক কওঁ তইও কৃষ্ণ বুলি কৈ বন্তিটো দি থৈ আহ কাৰো নাই এনে বহু মানুহ আছে আনকি গুৰু আসনো নাই শৰণ লৈছে একো নাই এখন গুণমালা থৈ এখন পীৰাৰ ওপৰত থৈ পেলাই কাপোৰ এখন দিলে হয় যদি তাতো নাম ল'লে হয় সেইটোও নাই সেইবিলাকতো ভজনৰ কথা ভাববই নোৱাৰে শৰণ লোৱাবিলাকৰোতো নাই ভজনটো আৰু এইকাৰণে নলয় দুটা ছোৱালী দুটাই অশৰণীয়াত পৰিছে বেটি বুলি নাযাম নে মই যাব লাগিব বোলে যোৱাটো বাধা নাই তাইৰো এটা হেঁপাহ থাকেতো এমাহ আগৰ পৰা পলয় দি ঢাকি থৈ দিয়ে তাই তাইৰ আশাত মই চেঁচা পানী মাছ মই যাব লাগিব বোলে যাওক আপুনি বেটি বুলি যাওক বাকীটো সকলো কথা ধৰি থাকিলে নহ'ব নহয় বাপেকে পাৰে বাপেকেতো গৰ্ভত দেখা নাই
মইহে জানো বাপেকে হয়তো জীয়েকৰ ঘৰত নাযাব পাৰে নাখাবও পাৰে মই যাব লাগিব ঘটনা এইটো হৈ আছে গতিকে বিৰল থানত ঈশ্বৰ চিন্তনীয় নিৰিবিলি স্থানত আজি এই থাপনাৰ ওচৰত আমি যদিও আহিছোঁ আমিবিলাক নিৰিবিলিত আছোঁ এইখন আচলতে এতিয়া নৈমিষাৰণ্য কাৰণ আমাৰ প্ৰত্যেকৰে দেহত বাঘ সিংহ হাতী ভালুক চব আছে গুৰুজনে ক'লে নহয় কামক্ৰোধ কুত্তা কামুৰি খাই বিষয় বিষ লাগি এৰি দিব যায় এই যে আমি শান্ত হৈ নিৰ্গুণময় চিন্তাত আমি উপলব্ধি কৰিছোঁ গতিকে বিৰল থানত প্ৰণাম কৰিছোঁ শিল নিজৰ শিৰটো তেওঁৰ চৰণত আমি লুগাই দিছোঁ কিয় তুমি প্ৰাণপ্ৰিয়তম পৰম হৃদয় দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমিহে কেৱলে আত্মা মোৰ আজি আত্মা ইয়াৰ পৰা গুচি যাব আত্মা গুচি গ'লে শিৱৰ অৱস্থাটো কি শিৱ বুলি কওঁতে মানুহৰ গণ্ডগোল লাগে ভাং খোৱা মানুহটোৱে কয় যত জীৱ তত শিৱ তেতিয়াহ'লে জীৱ হ'ল তেওঁ কাৰণ মই পিতৃশিৰৰ বিন্দুটো মাতৃগৰ্ভত স্থিতি লাভ কৰোঁতে তেওঁ নিজা দেহ নাই এইটো প্ৰাণ মইনাটোত যেতিয়া দেহ নাই গৃহস্থই কিন্তু ক'লে বোৱাৰীয়ে কিন্তু গা ধোৱা নাই 5 মাহেই হ'ল 5 মাহ যদি দধি দুগ্ধ ঘৃত মধু শৰ্কৰা পঞ্চামৃত খুৱাব লাগে পঞ্চামৃত দি দিলে পঞ্চামৃত যেতিয়া দিলে 5টা দেৱতা আহিল খেতি অপ তেজ মৰুদম মাটি পানী বায়ু আকাশ আৰু অগ্নি আহিল এই প্ৰাণ মইনাটোক আৱৰণ সেইকাৰণে আমাৰ জলালে কয় নহয় বোলে পঞ্চভূতি দিয়ে পঞ্চভূতৰ গুচি লৈ তেওঁতো গুচিয়ে গৈছে আগতে সেইকাৰণে আমাক কৈছে হৰি হৰে নাই ভেদ তেন্তে কিয় ভেদাভেদ আজি আমি হৰকে দেখা পাইছোঁ আৰু হৰিক দেখা নাই নহয় হৰক দেখি আমি কৈছোঁ সি কেনেকুৱা হৈ আহিছিল বাগিচাৰ কিনি ই দুখীয়া এই জটা এই অমুক এইগিলা হৰিক আমি দেখা না হৰে আকৌ হৰিকে লৈ ফুৰাইছিল নিৰন্তৰ সেইকাৰণে পৰম দুৰ্বোধ্য আত্মতত্ত্ব কাৰণ বস্তুটো ব্ৰহ্মৰ এই ভাগৱতখন ব্ৰহ্মই দি আৰম্ভ কৰিছে কীৰ্তনত কৌশল কৰি কৈছে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন ব্ৰহ্ম কি গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ ঔ মানে প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হয় ঔটোৱে ব্ৰহ্ম গুৰুজনে তাৰ পৰাই আনিলে ঔটোৱে যদি হয় আগৰ দিনৰ ব্ৰাহ্মণবিলাকো ৰজাই কৈ দিছিল মন্দিৰ বনাই দিছিল যিকোনো প্ৰকাৰে মানুহখিনিক ধৰ্মীয় লাইনত ৰাখ দিনটো পূজা কৰে টিলিঙা বজায় ৰাইজক কৈ দিয়ে কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল ৰাইজে বোলে ক'ব দিছে যাতে কওঁ দে হৰি বল ব্ৰাহ্মণে বোলে মই বুলিব দিওঁ এখন ৰাইজে আৰু মোক বুলিব দিওঁ এই কথাটো ৰজাই গম পালে কি গতিকে সেইবাৰ ক'লে ক'বই লাগিব সিহঁত দ্বাৰা ৰজাই এই কথাটো জানিব লাগিব জয় ৰাম বোলা টপলা বান্ধি তেওঁ লৈ যাব আমি ক'ব লাগে তুমিয়ে কোৱা হৰি বোলা বোলে হৰিয়ে বোলা বোলে ৰামক গুৰুজনাই দেখি পেলাই ভাবিলে বা ধৰ্মৰ ভিতৰত সোমোৱাই নাই তাতে ইমান গণ্ডগোল কিন্তু গীতাততো অক্ষৰ ব্ৰহ্মৰ ঔ বুলি কৈছে ঔটোৱে আৰু কৈছে যে মই ঔটোত কিন্তু মই হৰি হয় কিন্তু ময়ো কিন্তু ঔ যোগ হস্যু যোগ সমান ওম ঔ মানে সতগুণ উ ৰজগুণ ম তমগুণ মই 3 গুণে দে কিন্তু ভগৱন্ত কৈছে মই কিন্তু নিৰ্গুণ কেনে জপ লগাই দিলে এতিয়া গুণটো আমি নাজানো গুণ বুজিবৰ কাৰণে আমাৰ সতগুণে বিষ্ণুৰ চৰিত্ৰ দিলে ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে তমগুণে শিৱৰ চৰিত্ৰ এটা চৰিত্ৰ আমি চৰিত্ৰহে জানি এতিয়া মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ব্ৰহ্মা আদি কৰি দেৱযত কোৱা
জীৱজত বুলি কৈছে। তেতিয়াহ'লে ব্ৰহ্মা আদি কৰি জীৱজত, আমি প্ৰত্যেকে ব্ৰহ্মা। আমি নাৰায়ণৰ নাভি কমলত জন্ম পাইছো। নাৰা মানে পানী, আয়ন মানে শয্যা, পিতৃশিৰৰ বিন্দুটো পানী, মাতৃগৰ্ভত পানী, আৰু সন্তানটো থাকোতো পানীৰ বেলুন এটাৰ মাজত আছে। তেতিয়াহ'লে আমি আহিলো, কিন্তু আমি সৃষ্টিকৰ। আপোনাৰ সতিহন্ত, তেওঁৰ সতিহন্ত, প্ৰত্যেকৰে সতিসন্ততি আছে। আমি সৃষ্টিকৰ। এই ব্ৰহ্মাণ্ড নাই। আকাশ মাৰ্গেদি যাওঁতে নাৰায়ণক কলে, প্ৰভু তোমাৰ কাৰণে তুমি বৈকুণ্ঠ লোকত থাকা, আমি দেৱতা বিলাকৰ কাৰণে স্বৰ্গ তৈয়াৰ কৰি দিলা। এইখনৰ তলত কি? মত্যৰ নামটো আজিয়ে শুনিলো। কি এইবিলাক পোক নেকি? নহয়, এইবিলাক মনু। মনু কি কৰি আছে সিহঁতে? নাই, দেৱতা বিলাক ভগজনী আৰু তিৰোতা কোনেনে ঠিকনা, চৰিত্ৰহীন, ঈশ্বৰ চিন্তা কৰিবৰ সময় নাই। সিহঁতে ক'ত পূজা পাওঁ, ক'ত কি পাওঁ, এইটো চিন্তা কৰে। সেইকাৰণে মই বৰ আশা কৰি মনুৰ জন্ম দিছো। এই মনু বিলাকে মোৰ চিন্তা কৰে, প্ৰভু এই যে সেইজন মনু বুলি কোৱাজন কি আহিছে, লগতেতো কি আহে আকৌ, লগতেতো ছায়া আহিছে, কাৰণ সিহঁতৰ কায়া আছে। তোমাৰ আছে নে নাই? ব্ৰহ্মা কৈছে, মোৰতো কায়া নাই, মোৰো কায়া নাই। ভগৱন্তৰ কায়া নাই, ছায়া নাই, ব্ৰহ্মাৰ কায়া নাই, ছায়া নাই। তেতিয়া হৈছে প্ৰভু একবাৰ যাওঁ মনু হৈ নাই, তাত যাব নালাগে। তাতে গলে কায়া পাবা, ছায়া পাবা, মায়াত পৰিবা। তাতে আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক তিনিটা তাপত কৰিবা, নালাগে তাতে যাব। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিলে, ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনুইত একবাৰ নৰই নাই। আমি ব্ৰহ্ম, সেই ব্ৰহ্মাক কৈ দিছে, সেইটোতো কায়াই নাই। অতি গভীৰলৈ মানুহ যাব লাগে, নহলে মহাপুৰুষ মাধৱদেৱে ব্ৰহ্মা আদি কৰি দেৱ, ব্ৰহ্মাটো জীৱ হয়, কিন্তু জীৱতো দেহ থাকিব লাগিব নহয়। এই গভীৰতালৈ আমি যাব লাগে। এই ভাগৱত আমি ভাগৱত হবৰ কাৰণেহে এইখন ভাগৱত। কাৰণ পৰীক্ষিতে গংগাৰ তীৰত যেতিয়া ভাগৱত শুনে, সন্মুখত ভাগৱতে নাই। সুখদেৱে যেতিয়া ভাগৱত কয়, ভাগৱতটো নাই। তেতিয়াও তেওঁ সুধিছে, তুমি বহিছা নে? বোলে বহিছো। ক'ত বহিছা? বোলে গংগাৰ তীৰত। তেওঁতো অৰ্ধনিমিলিত হৈ আছে। ৰাজহাঁহ বোলে পোনকৈ বহি, চকু মেলি আছো। তোমাৰ সন্মুখত কি আছে? মোৰ সন্মুখত গংগা আছে। গংগাত যদি কুম্ভীৰ মগৰে জাপ দিয়ে, চকু যাব নে? বোলে যাব। মোৰ কথা অথলে যাব। তেতিয়াহলে কি কৰিম মই? চকু মুদি শুনিম। এই চকু মুদি শুনিলে নিদ্ৰা কলাত যাবা। অৰ্ধনিমিলিত, তাৰমানে পোহৰহে দেখি আছো। তাৰমানে এই মানৱ দেহটো সকলোতকৈ বেইমান হল চকু। চকু দেখিলেহে বেয়া কামটো কৰে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, গোটেই গণ্ডগোলটো চকু দুটাই দেখে কাৰণে। সেইকাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কলে ন, আই সাধনা লাগব, চকুৰ সাধনা। চকুৰ কাৰণে পাপ আৰ্জা হয়, চকু দেখিলেহে হয়। বাটেদি আহি থাকোঁতে নৈখনত গা ধুই আছে, ঘৰত ঘৈণীয়েক আছেই, ইফাল সিফাল নামত আহিছে, সেই এনেকৈ গা ধুৱে। এনেকৈ গা ধুৱে বুলি তুমি চিধাই আহিব লাগিছে। মই নামত আহিছোঁ কিন্তু তোমাৰ কথা গছ এডাল, সেই এনেকৈ সেই কৰি আছা তুমি, নিজক ঠেকা দি আছা, ঠিক তেনেকৈ ধুৱে। আৰু কোনোবা ভকত আহে যদি সিহঁতকে ৰখো ৰখো আৰু এনে পইচা এই পঞ্চ বানে নষ্ট কৰি। গতিকে মই সাধনা লব্ধ হ'ব লাগিব।
চকুৰ কাৰণে পাপ মোৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ইতিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি। ভাগৱত নহয় কিন্তু আমি সেইটো ভাগৱত বুলি ধৰি ল'লোঁ। হৰতে আকৌ ভাবিলে হৰিণটোৰ কি হ'ব, মই মৰিলে হৰিণটো কাটি খাব। হৰিণটো যেই ভাৱ সেই কথা আমাক কলৈকে লৈ যায়। আমি এই দুৰ্বধ্যতাৰ মাজত যাব লাগিব। গতিকে ইয়াত তেজী এই বিৰল থানত শিৰত পৰিছে। শিৰটো গোটাই দিছে কাৰ ওচৰত? পৰম ব্ৰহ্মৰ ওচৰত, নাৰায়ণৰ ওচৰত, কৃষ্ণৰ ওচৰত, আনন্দৰ ওচৰত, পৰমানন্দৰ ওচৰত শপত ব্যাকুল হৈ তেওঁ দিছে। কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগধ কৰে শোকে মকমকী কৰন্ত ক্ৰন্দন নয়নৰ নিৰঝৰ